নমস্কাৰ প্ৰিয়সকল পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল আপুনি এটা কথা লক্ষ্য কৰিছেনে যে এটিএমত এসি কিয় থাকে আমি যেতিয়া এটিএম যাওঁ সকলোতে এসি দেখা পাওঁ এটিএমত এসি গ্ৰাহকৰ বাবে দিয়ে নেকি নে তাত থকা সিকিউৰিটি গাৰ্ড সকলৰ কাৰণে দিয়ে নে আপুনি ভাবে যে বেংকবোৰে নিজৰ ষ্টেণ্ডাৰ্ড বজাই ৰাখিবলৈ এসি লগাই দিয়ে কিন্তু এই আটাইবোৰ কথাৰ সঁচা নহয় এসি কিয় লগাই দিয়ে এই কথা জনাৰ আগতে এইটো জানি লওঁ আহক ভাৰতত সৰ্বপ্ৰথমে এটিএম 1987 চনত হংকং এণ্ড চাংঘাল বেংকিং কৰ্পোৰেশ্যন HSBC বেংকে মুম্বাইত লগাইছিল আৰু একেলগতে 1500টা এটিএম ভাৰতত স্থাপন কৰিছিল কিন্তু এতিয়া গোটেই বিশ্বত প্ৰায় 3.5 মিলিয়নছ বা 35 লাখ এটিএম আছে আৰু যিবোৰ এটিএম বেংকৰ লগতে লাগি থাকে তাক অন সাইড এটিএম বুলি কোৱা হয় যিবোৰ এটিএম বাহিৰত ৰাস্তাৰ কাষত থাকে তাক অফ সাইড এটিএম বুলি কোৱা হয় আৰু এটা এটিএম আছে গ্ৰীণ লেভেল এটিএম এইটো এটিএম স্পেচিয়েলি এগ্ৰিকালচাৰ লগত জড়িত ট্ৰানজেকশ্যন কৰিবৰ বাবে থাকে আপুনি জানেনে ভাৰতৰ আহমেদাবাদত টকিং এটিএম আছে যাৰ লগত কথা পাতিব পাৰি এটা এটিএমত এসি কিয় থাকে এই কাৰণে লগোৱা হয় যে প্ৰতিটো ইলেক্ট্ৰনিক যন্ত্ৰ চলি থাকিলে গৰম হয় মোবাইল টিভি গৰম হৈ পৰে আৰু এটিএমবোৰ দিনটো চলি থাকে কাৰণেই গৰম হৈ পৰে গতিকে এসি লগাই দিয়া হয় যাতে এটিএমটো বেছি গৰম হৈ ভিতৰৰ ফাংচনবোৰ বেয়া হৈ নাযায় কিয়নো এটিএমত বহুত পইচা থাকে আৰু যদি ভিতৰত থকা সাৰ্কিটবোৰ এখনো জ্বলি যায় আপুনি যদি 1000 টকা উলিয়াওঁতে 15000 20000 টকা ওলাই আহে তেনে কি হ'ব আপোনাৰ দিন ভাল হ'ব কিন্তু বেংকৰ বহুত বেয়া সো ইমান গুৰুত্ব দিয়া হয় এসি লগোৱা হয় যাতে বেছি গৰম হৈ একো বেয়া হৈ নাযায় ইউনাইটেড আৰব এমিৰেটছ UAE বিটছৰ এটা ইউনিক এটিএম আছে য'ৰ পৰা গোল্ড ওলায় মানে কাৰ্ড মাৰি দিলে এটিএমটোৰ পৰা গোল্ড ওলায় আপুনি কোনো জুৱেলাৰী দোকানলৈ যোৱাৰ প্ৰয়োজন নহয় আপুনি এটিএমতে গোল্ড কিনিব পাৰিব 24 কেৰেট সোণৰ বিস্কুট আৰু কইনছ ইত্যাদি ওলায় দ্যাটছ গজব বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু লাইক এণ্ড কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ পৃথিৱীৰ গজব খবৰ পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ